আজি আমি দুধনৈলৈ ৰাস চাব যাব ওলাইছোঁ। চাওঁচোন কেনেকুৱা হৈছে তাৰ ৰাস। আহক আজি তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰোঁ আপোনালোকেও চাই মোৰ ভিডিঅ'টো ভাল পাব। দেখিছেনে কিমান ট্ৰেফিক জাম। আহিছোঁ যিহেতু ফটো এটা উঠিয়ে লওঁ, তো মই প'জ দিব ৰেডি। তো দেখিছেনে কিমান মানুহ হৈছে, বহুত মানুহ। তো আশা কৰোঁ আপোনালোকেও আহক আৰু চাই ভালেই পাব। লগতে মূৰ্তিবিলাকো খুবেই ভালেই হৈছে। তো মইতো খুব ভাল পালোঁ দুধনৈৰ ৰাস চাই। তো 21 নৱেম্বৰলৈকে লাষ্ট হয়। তো যোনে যোনে চাব বাকী আছে দুধনৈলৈ আহিব পাৰে। লগতে আশা থাকিল যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকৰ, তেতিয়াহ'লে মোক লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু যোনবিলাকে নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। তো দেখিছে বহুত মানুহ।
চবতকৈ মোৰ ভাল লাগিছে ৰাধা কৃষ্ণৰ বৃন্দাবনখন। তো আপোনালোকে আহক, বৃন্দাবন চাওক। তো খুবেই ভাল লাগিছে মোৰ বৃন্দাবনখন দেই। মূৰ্তিবিলাক ইমান ধুনীয়া বনাইছে আৰু কৃষ্ণৰ বাঁহী বজোৱা খুবেই ভাল হৈছে। তো মইতো বহুত ভাল পালোঁ, লগতে মোৰ ল'ৰাও মোৰ ৰাগ চাই খুবেই ভাল পালে। তো আশা কৰোঁ আপোনালোকেও ভাল পাব। আহিব দেই চবে, আৰু আহি মোৰ ভিডিঅ'টোতো লাইক কমেণ্ট কৰিব, মোক জনাব কেনেকুৱা পালে। মই বাৰ বাৰ কৈ আছোঁ, লাইক কৰিব, কমেণ্ট কৰিব।
এটা জ্বলাব লাগিব ভক্তপ্ৰাণ ৰাইজলৈ আহ্বান থাকিল যিহেতু ভক্তপ্ৰাণ ৰাইজে কোন কোন ল'ৰা ছোৱালী লগত লৈ আহিছেহি তেখেতসকললৈ আহ্বান থাকিল হাতৰ পৰা যাতে এৰি নিদিয়ে কোন কোন ল'ৰা ছোৱালীক হাতৰ পৰা যাতে এৰি নিদিয়ে তাৰ বাবে আহ্বান জনাইছে ইতিমধ্যে বহুত ভিৰ হৈছেহি গতিকে আপোনালোকে নিজৰ নিজৰ লৈ অহা ল'ৰা ছোৱালীক যাতে হাতত ধৰি ৰাখে তাৰ বাবে আহ্বান জনাইছে ৰাধা কৃষ্ণৰ ফটোত উঠা খুব মানুহ তো ময়ো ভাবিলোঁ এই চান্সতে এটা ফটো উঠিলোঁ ফটোটো উঠিলোঁ লগতে ৰাধা কৃষ্ণৰ লগত উঠা গোপিনীসকলক চাওকচোন বাৰু কিমান যে ভাল লাগিছে নহয় খুবেই ভাল হৈছে ৰাধা কৃষ্ণৰ মূৰ্তিটো খুব ভাল হৈছে কিন্তু তাৰ লগত উঠিব বহুতৰে হেঁপাহ আৰু মানে এটা ফটো উঠিম আপোনালোকে আহিব তো ৰাধা কৃষ্ণৰ লগত চেলফি এখন উঠি কেনে যাব তো মইতো খুব ভাল পালোঁ তো লাইফত ফাৰ্ষ্ট দুধনৈৰ ৰাস চালোঁ তো আশা কৰোঁ আপোনালোকেও ভাল পাব চাই এইবাৰ যাওঁ আমি মীনা বজাৰৰ ফালে মানে বাচ্চাবিলাকৰ খেলা ধূলা হয় লগতে চকৰি এইবিলাক উঠিব পাৰে ন তো আমি এইবাৰ এইফালে ৰাওনা হ'লোঁ চাওঁচোন তাতে ক'ত ক'ত উঠিব পাৰোঁ আৰু আপোনালোককো দেখাই থাকিম চাই থাকিব ভিডিঅ'টো মোৰ কিমান মানুহ
আহক এতিয়া বাণিজ্য মেলাৰ ফালে যাওঁ। তো বাণিজ্য মেলাৰ ফালে এনেকুৱা ভিৰ য'ত নেকি মানুহ ওলাই যাব পৰা নাই। হেঁচি ঠেলি কিবাকৈ লাহে আপোনালোকক অলপ দেখাই আছোঁ। দেখিছে? তো কাপোৰৰ দোকানেই আহিছে চাৰিওফালে। তো ঠাণ্ডাৰ বতৰ যিহেতু ঠাণ্ডাৰ কাপোৰ আনিছে চব, আৰু জুৱেলাৰী আনিছে। তো আপোনালোকে আহক চবে। চেণ্ডেলৰ দোকানো আছে, মোবাইলৰ বেক কভাৰৰ দোকান আছে, বাচ্চাৰ কাপোৰৰ দোকান আছে। দেখিছে মানুহ কিমান ভিৰ। বাণিজ্য মেলা চোৱাৰ কিন্তু বহুত ভিৰ। তো মই ইমান খোজকাঢ়িব নালাগে, তো চবে এক ঢেক্কা দি কেনে লৈ গৈ আছে আৰু। তো দেখিছে আপোনালোকে বহুত ভিৰ। আহিব, খুব ভাল বস্তু ওলাইছে। লগতে এতিয়া উঠিম, মানে মোৰ ল'ৰাই উঠিব এইখনত। তো এইখনত উঠিবৰ বাবে সি তাৰমানে বহুত হেপী। তো মোৰ ল'ৰাই ট্ৰেইনখনত উঠিবৰ বাবে ৰেডি। লগতে তাৰ লগত আমিও উঠিব লাগিব দিয়কচোন, কাৰণ অকলে এৰি দিব পৰা হোৱা নাই। দেখিছেনে? আৰু অকলে যদি উঠিব দিওঁ এইবিলাকত অলপ ৰিক্সিও আছে। তো সি উঠিব ৰেডি। এইবাৰ হেনো মোৰ ল'ৰাটোৱে উঠে বোলে ঘোঁৰাত। তো দেখিছেনে? এই ঘোঁৰাত উঠিবৰ বাবে সি বাপেকক লৈ গৈছে। ব'লা বাবা আমি ঘোঁৰাত উঠোঁ। তো সি আৰু বাপেকে ঘোঁৰাৰ মজা ল'বলৈ গ'ল। মই তলতে থিয় হৈ চাই থাকিলোঁ। তো এইবিলাকেই আৰু বাচ্চাবিলাকৰ মন। তো অলপমান খেলিব পালে অলপ হেপী হৈ যায় বা ভাল লাগে সিহঁতৰ। তো সিহঁতৰ কাৰণে এইবিলাক। তো দেখিছে? তো বহুত ইণ্টাৰেষ্ট পালে এইবিলাকত উঠি সি।
আৰু মোৰ ল'ৰাই এইবিলাকত উঠি খুব ভাল পায়, কিন্তু তাৰ ভয় নালাগে। কিন্তু কিছুমান বস্তুত উঠিব গ'লে তো পেৰেণ্টছ এজন যোৱা ইম্পৰ্টেণ্ট হয় ন। তো এইয়াই দেখিছেনে আপোনালোকে, খুব ভাল পাইছে উঠি, তাৰ হাঁহি। ঘৰৰ পৰা নামি আহি ল'ৰাই চিধাই ইয়াতে বোলে অলপ জঁপিয়াই বোলে। মোক ক'লে যে মা মই ইয়াত অলপ জঁপিয়াওঁ। ঠিক আছে তুমি জঁপিয়া, কিন্তু তাতে ল'ৰা এটাও নাছিলে ফাৰ্ষ্ট। মোৰ সি ল'ৰাজনে উঠিবৰ কাৰণে অলপমান বেয়া পাইছিলে, গোটেই গাৰ্লছটো। তো এতিয়া যেতিয়া ল'ৰা দুটামান উঠি গ'ল, তো সি তেতিয়াহে মানে অলপমান ভাল পাইছে উঠিব, খুব ভাল পাইছে। কি জানো ভাল পায়, এইখনত উঠি নাজানো। ই ক'ৰবাত এইখন যদি দেখা পায় এতিয়া মানে জঁপিয়াব উঠিবই। তো দেখিছে আপোনালোকে, তো সি বাৰ পৰি যাই আছে, উঠিবই পৰা নাই। তথাপিও সি তাৰমানে জঁপিয়াব এৰা নাই, তো খেলিহে যাব আৰু মানে এইবিলাকে। আহক এইবাৰ খাওঁ মিক্স চাট, অলপমান মিক্স চাট খাই লওঁ। লগত দেখিছেনে ইমান মানুহ, তো বহুতে মানুহ হৈছে দেই একদম। হাই, তো আপোনালোকে দেখিলে কিমান মানুহ হৈছে ইয়াতে। আপোনালোকেও আহিব ৰাস চাবলৈ, আমি চালোঁ আজি। তো আশা কৰোঁ আপোনালোকে ৰাস চাবলৈ আহি খুবেই ভাল পায়। লগতে মোৰ ভিডিঅ'টো চাই থাকিব, আৰু দেখাই আছোঁ আপোনালোকক। আগৰ ফালে চাওক ইমান মানুহ, দেখিছে কিমান মানুহ হৈছে আপোনালোকে। তো ইমান মানুহৰ মাজত বাচ্ছা লৈ কিছুমানে বাচ্ছাক কান্ধত উঠাই লৈছে, তো তথাপিও ৰাস চাব এৰা নাই, মই ৰাস চামেই। তো সেইবাবে আমিও মানুহবিলাক যোনফালে যাই আছে, তো সেইফালে চাই যাই আছোঁ। ইফালে এইবিলাক খোৱাৰ দোকান হয়, তো আপোনালোকে যি খায় তো ভিতৰত খাব পাৰে, সেইটো আপোনালোকৰ মৰ্জি। কিন্তু ৰাস চাই খুব ভাল লাগিল দুধনৈত, আৰু লগতে মানুহো বহুত হৈছে। আৰু চবতে ৰাসৰ টাইমতো চবফালে মানুহ হয়েই ন। তো কিন্তু মই ইয়াত খুবেই ভাল পাইছোঁ, যিহেতু মই দুধনৈত আজি 4-5 বছৰ থাকিলোঁ। তো এনেকুৱা ৰাস দেখা নাছিলোঁ। দুধনৈত ফাৰ্ষ্ট ৰাস চাইছোঁ, মানে চবতকৈ ফাৰ্ষ্ট ৰাস চাইছোঁ মই দুধনৈত। আগতে চাইছোঁ গুৱাহাটীৰ নলবাৰীৰো চাইছোঁ, হাউলি, পলাশবাৰী এইবিলাক ৰাস চাইছোঁ। কিন্তু এইবাৰ মই ক'তো ৰাস চাব যোৱা নাই, যিহেতু মই দুধনৈত আছোঁ বৰ্তমান, সেইবাবে মই দুধনৈতে ৰাস চাইছোঁ। তো আপোনালোকে চাই কেনেকুৱা পালে ভিডিঅ'টো এবাৰ মোক নিশ্চয় জনাব। আৰু লগতে দেখিছে ইয়াতে বহুত মানুহ, তো বেছি ভালকৈ ভিডিঅ'ও কৰিব পৰা নাই। তো মই যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ আৰু।
আহিছোঁ যিহেতু ময়ো চকৰিত এবাৰ উঠিয়ে লওঁ নে কি কয় আপোনালোকে। তো ময়ো চকৰিটোত উঠিলোঁ। তো ফাৰ্ষ্ট একো ভয় লগা নাই দেই, অলপো ভয় লগা নাছিলে। কিন্তু যেতিয়া একদম তল ওপৰ কৰিব ধৰিলে এনেকুৱা ভয় লাগিছে। তাতে আৰু মই অকলে উঠিলোঁ, যিহেতু হাজবেণ্ডেও উঠিব ভয় কৰে, লগতে বাচ্ছাজনো আছিলে বাবে। তো বাচ্ছা উঠাততো এইটো সম্ভৱেই নহয়, আপোনালোকে দেখিছে কেনেকৈ ঘূৰাইছে। তো সেইবাবে মই অকলে উঠিলোঁ, লগত মানে এজন অচিনাকি ছোৱালী এজন মোৰ লগত বহিছিলে। তো তাইতো এনেকুৱা অৱস্থা হ'ল য'ত নেকি কান্দি কান্দি মানুহটো মানে একদম চিঞৰি দিলে। মই মানে নিজকে কণ্ট্ৰল কৰি ৰাখি মনে মনে চুপচাপ হৈ বহি থাকিলোঁ, কিন্তু ভয় বহুত লাগিছিলে। কিন্তু লাহে লাহে যেতিয়া ৰখাবৰ বাবে তললৈ নমাই আনি আছিলে ভাল লাগিছিলে। কিন্তু উঠা টাইমখিনিত মানে মই কি কৈছোঁ কি কোৱা নাই মই নিজে নাজানো দেই। যিহেতু ৰাসচোৱা হৈ গ'ল, এতিয়া লাহে লাহে আমি ওলাই যাওঁ, যিহেতু আমি ইমান দূৰ যাবলৈ আছে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে যিবিলাক নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে আশা কৰোঁ আপোনালোকে সকলোৱে চাব আহে। বাই বাই।